हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে মই মোৰ কেনং গোলাপ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আৰু এটা বিশেষ নতুন ভিডিঅলৈ পুনৰবাৰ আপোনালোকক কাকচাপিলৈ আজি এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক মই জনাব বিচাৰিছো আৰু লগতে দেখুৱাব বিচাৰিছো 35 সংখ্যক ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাৰ বাবে অসম দল মধ্যপ্ৰদেশলৈ খেলিব গৈছিল আৰু সেই অসম দলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 7টাকৈ পদক লাভ কৰিছে ইতিমধ্যে আৰু সেই অসম দল মধ্যপ্ৰদেশৰ পৰা খেলি অসম উপস্থিত হৈছে আৰু খন্তেক সময় পিছতে আসাম কায়াকিং আৰু কেনয়িং ট্ৰেনিং চেণ্টাৰত উপস্থিত হ'ব আৰু কোন খেলুৱৈয়ে কেটা পদক লাভ কৰিলে আৰু সকলো খেলুৱৈকে মই চিনাকি কৰাই দিব বিচাৰিছো এই ভিডিঅটোৰ জৰিয়তে আৰু লগতে আমি খৰুকৈ অলপ মৰম যাচিম হেখিনিও এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম হেহে ভিডিঅটো শেষলৈকে আপোনালোকে মোৰ লগত চাই থাকিব বলক তেনে হলে দেৰি নকৰি আজি এই ভিডিঅটো আৰম্ভ কৰো উম্মীদে হাসে দিল কি अब मुश्किल नहीं कुछ भी ইফালে এতিয়া আমি আহি পাই গলো সম্পক দা আৰু মই আমাৰ ট্ৰেনিং চেণ্টাৰ আৰু সময়ও বহুত হল ইতিমধ্যে 6 বাজি গল আৰু এতিয়ালৈকে আমাৰ অসম দল আহি পোৱা নাই অলপ আগত ফোন কৰিছিল জাগিদৰ পৰা আহি আছো বুলি আৰু ইফালে আমাৰ ৰেডি কৰি থৈ দিয়া হৈছে কেক আৰু তেওঁলোকৰ হাতেৰে এই কেকটো কাটিম আমি যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত 7টাকৈ পদক লাভ কৰিছে আমাৰ অসম দলে তাৰ কাৰণে ৰেডি কৰি থৈছো এনেকে ফাইনালি এতিয়া আমাৰ অসম দল আৰু খেলুৱৈসকল আহি পাল আৰু বলকচোন আমি অলপ আগুৱাই যাওঁ कुछ पाने की हो आस आस कोई अरमा हो जो खास खास आशाएं हर कोशिश में हो बार बार करे दरियाओं को आर पार आशाएं तूफानों को चीर के मंजिलों को छीन ले आशाएं ले दिल की उम्मीदें हंसे दिल की अब मुश्किल नहीं कुछ भी ইফালে আমাৰ এতিয়া গামুচা পিন্ধোৱা হৈ গল সকলোকে আৰু লগতে যেটো আমি কেক কাটিম বুলি ভাবিছিলো তেওঁলোকৰ হাতেৰে আৰু সেই কেকটো ইতিমধ্যে কাটা হৈ গল আৰু এফালে সাংবাদিকো আহিছে নিউজ চেনেলৰ মানুহ আহিছে আৰু এতিয়া কিবা কিবি কথা খুদিব তেওঁলোকক আৰু ইফালে এতিয়া মোৰ লগত আছে অসম দলৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা আৰু 7টাকৈ পদক বিজয়ী খেলুৱৈসকল আৰু হেহে আপোনালোকৰ লগত অলপ চিনাকি কৰাই দিও বুলি ভাবিলো আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে বিক্ৰম কৌৰ আৰু ইয়াৰ আগতেও যোৱা বছৰ তেওঁ গোল্ড মেডেল পাইছিলে আৰু বিক্ৰম এবাৰ 5টাকৈ পদক পালা কেনেকুৱা লাগিছে আৰু ভৱিষ্যতে কিমান কি আগবাঢ়ি যোৱা সপোন কেনেকুৱা কি মনত ভাবিছা অলপ কৈ দিয়া তাত যাই খেলি কেনেকুৱা লাগিলে কেনেকুৱা কিমান টাফ হৈছিল কি হৈছিল ভাল লাগিছে বহুত চাইটি মাইছে তাৰ ভিতৰত আমি ক্ৰিকেটতে মেডেল পাইছো ভাল লাগিছে মনটো আৰু ইফালে দৰ্শন আছে দৰ্শন কেনেকুৱা অনুভৱ ভাল লাগিছে কাৰণ আমি কেটা মেডেল পাবলৈ সক্ষম হৈছো মেডেল মাৰিম বুলিয়ে কৈছিলো বাৰু পাইছো সেইটো কাৰণে ভাল লাগিছে আৰু ইফালে আমাৰ গাৰ্গী আৰু অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা ছোৱালী দুজনী আছিল আৰু এয়া হৈছে গাৰ্গী
আৰু ইফালে হৈছে পৰি আৰু পৰি এবাৰ ফাৰ্ষ্ট টাইম গৈছা অনুভৱ কেনেকুৱা আৰু প্ৰথমবাৰতে মেডেল পালা কেনেকুৱা আৰু তোমাৰ ভৱিষ্যতলৈ পিছলৈ এই খেলৰ জৰিয়তে আৰু আগবাঢ়ি যোৱা সপোন আছেনে বাকী এয়া আছিলে গোটেইগৰাকীকে মই শুভেচ্ছা জনালোঁ আৰু আগন্তুক দিনত যাতে এনেকৈ আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ত টোটেল 12 গৰাকী খেলুৱৈ আৰু তাৰে ভিতৰত আছিলে ল'ৰা 10 জন আৰু ছোৱালী 2 জনী আৰু তাৰে ভিতৰত পদক পাবলৈ সক্ষম হৈছিলে 4 জনে বাকি কেজন পদক নাপালে তথাপিও তেওঁলোকে বহুত কষ্ট কৰিছিলে ভাল খেলিছিলে তেওঁলোকৰ লগতে অলপ চিনাকি হ'ব বলকচোন আপোনালোকক চিনাকি কৰাই দিও আৰু মনৰ ভাৱ জানিব বিচাৰো তেওঁলোকৰ পৰা কেনেকুৱা কি হৈছিলে মাধুৰ্য তুমি তো ফাৰ্ষ্ট টাইম অসম দল হৈ খেলিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছা হয়নে এটো বহুত এটা আমাৰ বাবে গৌৰৱৰ কথা কাৰণ অসম দল হৈ তুমি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছা আৰু খেলিছা মেডেল পোৱা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু তুমি যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলৰ প্ৰতিনিধিত্ব কৰিছা এটা বহুত ডাঙৰ কথা আৰু প্ৰথমবাৰ গৈছা তো কেনেকুৱা অনুভৱ কি শিকিলা কি দেখিছা আৰু আগন্তুক দিনত কেনেকৈ আগবাঢ়ি যাব বিচাৰা অলপ মনৰ ভাৱটো কোৱা টেকনিকটো বহুত ভালকৈ মেইনটেইন কৰে আমাৰ টেকনিকটো ইমপ্ৰুভ কৰিব লাগিব কণ্ট্ৰল ভাল কৰিব লাগিব সেইকেইটা আৰু ইফালে নামটো কি আছিলে বোলে তুমিও তো এবাৰ ফাৰ্ষ্ট টাইম গৈছা ন কেনেকুৱা লাগিলে তাত দেখি বেলেগ প্লেয়াৰবিলাকে কেনেকৈ কম্পিটিশ্যন খেলে কি কৰে কি শিকিছা তাৰ পৰা টেকনিকবোৰ আমাতকৈ যথেষ্টখিনি ভালে হয় আমাৰ আৰু অহা বছৰলৈকে ভালকৈ টেকনিকবোৰ শিকি যাব লাগিব এতিয়া দেখিছা গম পালা যে এনেকুৱা বাহিৰত এনেকৈ খেলে এনেকৈ প্ৰেক্টিচ কৰে তো সেইখিনি বস্তুকে এতিয়া তোমালোকেও নিজে কৰিবা ট্ৰাই কৰিবা হয় নাই আৰু পাঞ্জিত তোমালোকৰ দুটা কথা মই শুনিলোঁ যে বোলে এনেকৈ আহি থাকোঁতে তোমালোকে আনবেলেঞ্চ হৈ পৰি থাকিলা 3rd পজিশ্যনত আহি আছিলে হয়নে নাই তো কেনেকৈ কি হ'ল অলপ কৈ দিয়া মানে বহুত বেয়া লাগিছে কাৰণ তোমালোকৰ দুটাক আমি আশা কৰিছিলোঁ যে কিবা এটা এবাৰ আহিব বুলি কৈ দিয়া অলপ কেনেকুৱা কি হ'ল চেষ্টা কৰিছিলোঁ মেডেল পাম বুলি আহি থাকোঁতে ঘপকৈ কিবা এটা হৈ গ'ল টেকনিকেল উল্টা পুল্টা হৈ গ'ল সেইটো কাৰণে পৰি থাকিলোঁ একো নাই মন চন বেয়া নকৰিবা নেক্সট আকৌ ট্ৰাই কৰিবা হয়নে নাই তো কম্পিটিশ্যনত হাৰা জিকা থাকেই হয়নে নাই বাকী এয়াই আছিলে আমাৰ অসম দলৰ খেলুৱৈসকলৰ সফলতাৰ আঁৰৰ কথা আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদিহে আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ